Hi, hello, namaskar and welcome back to my Hey guys, মই আজি যাব ওলাইছো বোৰ্ডিং ফিলত থকা মোৰ হৰবা আসলে তেনে বলকচোন আপোনালোকক লৈ আৰু আমি এতিয়া ওলাইছো আৰু এই ৰাস্তাটো দেখিছে এইটো আমাৰ মা স্কুললৈ যায় আৰু হেয়া সাইকেলত গৈ আছে আৰু এটা বৰ্তমান মেলা চকৰ তো গাইস আহি পাই গলোহি মিলন নগৰ এমজি ৰোড এইডোখৰ মিলন নগৰ বুলি কয় আৰু আহি পালো খ্ৰীষ্টানপতি গাইস আপোনালোকক দেখুৱাইছিলো যে গণেশ পূজাত এইডোখৰতে পাতিছিলে আৰু ইয়াত মই গৈ আছো আৰু হেয়া দোকানত সোমালে কিবা চাকে খাবলৈ মন গ'ল আহি কেপি চাৰিআলি পালো আৰু এইডোখৰ যে দেখিছে এইডোখৰ বহুত ডাঙৰকৈ দুৰ্গা পূজা পাতে আৰু এয়া আমি পালোহি কেপি চাৰিআলি এতিয়া গৈ আছো এইবোৰ দেখিছেনে ইমান গাড়ী লাইন পাতিছে আৰু এইটো পাৰ হ'ল ৰ'ব ফাইনেলি পাৰ হৈ ল'লো তো গাইস আহি পাই গ'লোহি বৰ্ডিং ৰোড বৰ্ডিং ফিল এয়া দেখিছে আৰু এইখন হ'ল শিৱসাগৰ জিলা গপ্ত স্কুল আৰু এতিয়া গৈ পিনি বেছি দূৰ নাই আৰু বাঘৰ পামগৈ দেখিছেনে কিমান ধুনীয়া ধুনীয়া ৱাল পেইণ্টিং কৰিছে মই আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক গাইস এয়া হ'ল বৰ্ডিং ফিলৰ ভিতৰৰ পৰিৱেশ আৰু ইয়াত পাল নাম পাতিব তাৰ বাবে পেণ্ডেল কৰা হৈছে এয়া চাওক লোহাৰো দিছে কি মজা লাগিছে ভিতৰৰ পৰিৱেশ এনে চাই থাকক তো গাইস ফাইনেলি বাহেতো গলিটো সোমাই গলো আৰু ইয়াত দেখিছে পাই গৈছোহি ফাইনেলি বাঘ আহি পাই গলো হে এইকেইটা চব বাঘ ভাইটি আৰু ভণ্টি তোমাৰ নামটো কি কৈ দিয়া বাবু নমস্কাৰ মোৰ নাম বিজু গগৈ আৰু তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম ৰিজুমণি গগৈ এক চিনি পাইছেনে এজনী বিশ্বকৰ্মা ন বিশ্বকৰ্মা পূজা ভিডিঅ'টো আপোনালোকে দেখিছে এইজনী আৰু কিহত পঢ়া কৈ দিয়া 4 ক্লাছ 4ত পঢ়ে আৰু তুমি হয়নে পাহৰি গৈছা নে পাহৰি গৈছে তোমাৰ না দিয়া গাইস বাঘত ভাত চাত খাই হওঁতে অলপ দেৰি হৈ গ'ল ইমানো নেদেখুৱালো বেয়া নাপাব আৰু এতিয়া ঘৰলৈ বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে জনাবচোন যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিলে বাই বাই